নমস্কাৰ নিউজ কেপিটেল আসামলৈ মই স্বপ্নমে আপোনালোকক স্বাগতম জনাইছো। আজি সমগ্ৰ ভাৰতবৰ্ষত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। 1947 চনৰ 15 আগষ্ট তাৰিখত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ ভাৰতে স্বাধীনতা লাভ কৰাৰে পৰা প্ৰতি বছৰে উলহ মালহেৰে উদযাপন কৰি অহা হৈছে স্বাধীনতা দিৱস। কিন্তু এইবেলি সমগ্ৰ ভাৰতবৰ্ষত চলি থকা কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত কিছু নীতি নিয়মৰ সালসলনি ঘটাই উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। আৰু উত্তোলন কৰা হ'ব ভাৰতবাসীৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক তিৰংগা পতাকা। দিল্লীৰ লাল কিল্লাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে পতাকা উত্তোলন কৰি ৰাষ্ট্ৰবাসীক সম্বোধন কৰিব। এতিয়া আমি আপোনালোকক জনাব খুজিছো এইবেলি ৭৪ সংখ্যক স্বাধীনতা দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰিব গুৱাহাটীৰ জৰ্জ ফিল্ডত। বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব মৰিগাঁৱত। কৃষি মন্ত্ৰী অতুল বৰাই পতাকা উত্তোলন কৰিব গোলাঘাটত। পৰিৱেশ আৰু বনাঞ্চল দপ্তৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই পতাকা উত্তোলন কৰিব কোকৰাঝাৰত। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উত্তোলন কৰিব কৰিমগঞ্জত। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তোলন কৰিব শিৱসাগৰত। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰিব যোৰহাটত। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে পতাকা উত্তোলন কৰিব ওদালগুৰিত। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই উত্তোলন কৰিব শোণিতপুৰত। আইন আৰু গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উত্তোলন কৰিব বৰপেটাত। খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উত্তোলন কৰিব গোৱালপাৰাত। মন্ত্ৰী চন্দন বৰ্মই উত্তোলন কৰিব বঙাইগাঁৱত। কয়লা আৰু খনিজ মন্ত্ৰী চুং ৱংহাঙে উত্তোলন কৰিব হোজাইত। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে উত্তোলন কৰিব দৰঙত। ৰাজহ আৰু দুৰ্যোগ প্ৰশমন তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই পতাকা উত্তোলন কৰিব বাক্সাত। ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই পতাকা উত্তোলন কৰিব নগাঁৱত। মন্ত্ৰী যোগেন মোহনে উত্তোলন কৰিব ডিব্ৰুগড়ত। শ্ৰমিক আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে পতাকা উত্তোলন কৰিব ধেমাজিত। যদি আপুনি আমাৰ ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো লাইক কৰিব আৰু যদি ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।